হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, বৰ্তমান মই গৈ আছোঁ টুকটুকি গাঁৱলৈ। আৰু টুকটুকি গাঁৱত মোৰ মাহী থাকে, মোৰ দাদা ভাইটি থাকে। আজি সিহঁতক লগ ধৰিব গৈ আছোঁ। তো নগাঁৱৰ পৰা টুকটুকি বহুত বেছি দূৰ নহয়, খুব বেছি হ'লে 25 কিলোমিটাৰমান হ'ব। তো এই যাত্ৰা আমি এতিয়া আৰম্ভ কৰিব ওলাইছোঁ, গৈ আছোঁ। আৰু যোৱাৰ সময়ত ক'ত কি হয় কি নহয় সকলো আপোনালোকক দেখুৱাম। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বেছি দেৰি নকৰি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, আমি এতিয়া স্কুটিত তেল ভৰাই লৈছোঁ, কাৰণ স্কুটিখন চলিবলৈ হ'লে তেলটো ভৰাব লাগিব। এটা বেয়া খবৰ এইটোৱে যে যাত্ৰা আৰম্ভণি হৈছেহে মাথো, কিন্তু চাবিটো ভাঙি থাকিলে। এতিয়া যাওঁ কেনেকৈ, আগবাঢ়ো কেনেকৈ তাকে চিন্তা কৰিছোঁ। চাবিটো মূৰতে ভাঙি থাকিলে, একো নাই, চাবিটো আনিবলৈ দিছোঁ, আনি আছে। আৰু চাবিটো অনা হ'লে আমি আকৌ এই যাত্ৰা আৰম্ভ কৰিম। তেনে দেখাই পাইছে চাবিটো দুটুকুৰা হৈ গ'ল। অলপ বেয়াও লাগিছে যে যাত্ৰা আৰম্ভণিতে চাবিটো ভাঙি থাকিলে। একো নাই, ইয়াৰে এটা চাবি আছে ঘৰতে, তো চাবিটো মানে আনিবলৈ দিছোঁ, মোৰ দাদাজনক আনিবলৈ দিছোঁ, লৈ আহি আছে। বৰ্তমান আমি ইয়াতে ৰৈ আছোঁ। চাবিৰ টুকুৰাটো এতিয়াও পৰি আছে, হাততে আছে। একো নাই, হৈ যায়, এনেকুৱা যাত্ৰাত হয়েই। তেন্তে বন্ধুসকল, বৰ্তমান চাবি মোৰ হাতত আহি পৰিছেহি। এইটো ভঙা চাবিটো আৰু নতুন চাবিটো আহি হাতত পৰিছে। তেন্তে বন্ধুসকল, আপোনালোকে দেখাই পাইছে যে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই যাত্ৰাত আমি গাঁৱৰ কিছুমান দৃশ্য দেখা পাইছোঁ, যি নেকি গাঁৱতে দেখা যায়। আমাৰ চহৰত এইবোৰ ক'ত দেখিবলৈ পোৱা যায়? এয়ে ধৰি লওক, পিছফালে ঠেলাত গৈ থকা খেৰৰ দমটো, এইবোৰ আমাৰ চহৰত দেখিবলৈ পোৱাই নাযায়। বন্ধুসকল, এটা কথা ক'বই লাগিব যে আমাৰ চহৰত যদি ক'ৰবাত ৰাস্তা ঘাট বেয়া আছে, কিন্তু গাঁৱৰ ৰাস্তাবোৰ এতিয়া প্ৰায় ভাল হৈ গৈছে, বহুত ধুনীয়া। যদিও গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ এতিয়াও বেয়া হৈ আছে। বন্ধুসকল, গাঁৱৰ পৰিৱেশ মই হ'লে খুবেই ভাল পাওঁ, কিন্তু আপোনালোকে কেনেকুৱা পায় নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, আমি কথা পাতোঁতেই টুকটুকি গাঁও আহি পালোহি। বন্ধুসকল, আপোনালোকক কথা এটা কৈ থওঁ যে টুকটুকি গাঁৱত আপোনালোকে দেখা পাব পুখুৰী। হয়, পুখুৰী। ঘৰৰ আগফালেও পুখুৰী দেখা পাব আৰু ঘৰৰ পাছফালেও পুখুৰী দেখা পাব। ৰাস্তাৰ দুয়োকাষে আপুনি পুখুৰীয়ে দেখা পাব, মানে আপুনি য'লৈকে যায় কেৱল পুখুৰী। ইয়াত মাছ পোহাৰ কাৰণে গোটেই অসম বিখ্যাত। অসমৰ প্ৰতিটো ঠাইলৈ এই টুকটুকি অঞ্চলৰ পৰাই মাছ যায়। বন্ধুসকল, টুকটুকি গাঁওখন প্ৰাকৃতিকভাৱে বহুত ধুনীয়া। যদি আপোনালোক ইয়ালৈ আহে, আপোনালোকৰ ভাল লাগিব। তেন্তে বন্ধুসকল, আজি আমাৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ। লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।